Good morning from Assam. Assam Tech চেনেলটোত আপোনালোকক সকলোকে স্বাগতম কৰিছোঁ। আজি মই আপোনালোকলৈ বুলি লৈ আহিছোঁ 5টা ট্ৰিক, যোনটো ট্ৰিকৰ সহায়ত আপোনাৰ মোবাইল ফোনটো হেক হোৱাৰ পৰা বচাব পাৰিব। ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট পইণ্টটো হ'ল যে আপোনালোকৰ মোবাইল ফোনটো হেক হোৱাৰ পৰা কেনেকৈ বচাব, বা আপোনাৰ লেপটপটো হেক হোৱাৰ পৰা কেনেকৈ বচাব। ছেকেণ্ডলি, আপোনাৰ যোনটো মোবাইলৰ ইণ্টাৰনেট থাকে, ইণ্টাৰনেট কেতিয়াবা মেইল আহে, আপোনাৰ মেইলত কিছুমান লিংক থাকে আং-বাং। সেই আং-বাং লিংকটোত যদি ক্লিক নকৰে, আপোনালোকৰ মোবাইলটো একো হেৰি নহয়, হেক কৰিব নোৱাৰে। ছেকেণ্ডলি কথা হ'ল, আপোনালোকে যে প্লে ষ্ট'ৰৰ বাহিৰে আপোনালোকে গুগলৰ পৰা কেতিয়াবা APK এপ বুলি ডাউনলোড কৰে। APK এপবিলাক ডাউনলোড কৰাৰ পিছত আপোনালোকে পূৰা ফুল পাৰ্মিশ্যন দি দিয়ে। ধৰি লওক গেলেৰী দি দিয়ে, গেলেৰীৰ পাৰ্মিশ্যন দি দিয়ে, এক্সেছ ধৰি লওক আপোনাৰ কল ডিটেইলছৰ এক্সেছ দি দিয়ে, এলাও কৰি যায়গৈ যে আপোনালোকে এপটো ডাউনলোড কৰাৰ পিছত যেতিয়া পাৰ্মিশ্যনখিনি বিচাৰে। আপোনালোকে যিমান পাৰে APKটো ইউজ নকৰিব, কাৰণ APKটো আপোনালোকৰ গুগলৰ পৰা ডাইৰেক্ট আহেতো, সেইটো কোনো প্ৰটেকশ্যন নাথাকে। আপোনালোকে যদি প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰে, তেনেহ'লে তাত প্লে ষ্ট'ৰৰ নিজৰ প্ৰটেকশ্যন থাকে। প্লে ষ্ট'ৰে ভেৰিফাই কৰি পেলাই যোনটো এপ এৰে, তাৰপিছতহে আমি ডাউনলোড কৰিব পাৰোঁ। প্লে ষ্ট'ৰে প্লে ষ্ট'ৰত যোনটো এপ থাকে, সেইটো প্লে ষ্ট'ৰে এইটো ভেৰিফাই কৰা থাকে যে এইটো পাৰফেক্ট এপ হয় নহয়, পাৰফেক্ট এপ হয় নহয়, যে ইয়াত কোনো ভাইৰাছ নাইতো। এইটো কাৰণে 3 নম্বৰটো হ'ল, আপোনালোকে যে চবেই ইউটিউবত ভিডিঅ' চাই হয় নহয়। চবেই ভিডিঅ' চাইছোঁ, আপোনালোকে ইউটিউবাৰজনে যে কয় যে তলত মোৰ ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব, বা আপোনালোকে গুগলত গৈ পেলাই ডাউনলোড কৰি ল'ব পাৰিব। কিছুমানে ডেছক্ৰিপশ্যনত যোনটো লিংকটো দিয়া থাকে, এই লিংকটো কেতিয়াও ডাউনলোড নকৰিব। প্ৰথম চাই ল'ব যে এপটোৰ নাম কি, তাৰপিছত আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব গৈ পেলাই। কাৰণ কিহৰ কাৰণে, এই যে যোনজনে আপোনাক যে ডেছক্ৰিপশ্যনত লিংকটো দিব, সেইটোতো কোনো গেৰেণ্টি নাই যে তাৰ ভিতৰত যে পিয়'ৰ এপটোৱে হ'ব বুলি পেলাই। কিছুমানে প্লে ষ্ট'ৰৰ এপ দিয়ে বাৰু, মই সেইটো নকওঁ। কিছুমানে যে গুগলৰ এপটো দিয়ে, গুগলৰ লিংকটো দি পেলাই, গুগলৰ লিংকটো দি দিয়ে, তাৰপিছত আপুনি যেতিয়া লিংকটো টাচ কৰিব, লগে লগে আপোনাৰ গুগলত গৈ অ'পেন হ'ব, APK ডাউনলোড হ'ব। এইটো ভুল নকৰিব আপোনালোকে। 4 নম্বৰটো হ'ল, আপোনাৰ মোবাইলত যদি কেতিয়াবা আননোন নাম্বাৰ বা আননোন হেৰিৰ পৰা মেছেজ এটা আহে বা লিংক এটা পঠিয়াই যায়, এই লিংকটো টাচ কৰক, আপোনালোকে গিফ্ট পাব বা আপোনালোকে আইফোন পাব, এনেকৈ কিবা কিবি ধেৰ লিংক আহে। সেই লিংকটো কেতিয়াও টাচ নকৰিব। যদি লিংকটো ক্লিক কৰি দিয়ে, লগে লগে আপোনাৰ মোবাইলৰ গোটেইখিনি এক্সেছ সিহঁতে পাই যাব, আৰু সিহঁতে পোৱাৰ লগে লগে আপোনাৰ ডাটাখিনি লিক কৰি দিব। সেইকাৰণে আপোনালোকে যি লিংকটো ক্লিক কৰি নল'ব। নেক্সটটো হ'ল, 5 নম্বৰটো হ'ল, কেতিয়াবা আপোনাৰ মোবাইলত যে ফোন এটা আহে, আপোনাৰ মোবাইল ফোন OTP এটা গৈছে, আপুনি OTPটো আমাক দি দিব, আপোনালোকৰ ইমান টকাৰ আপোনালোকে গিফ্ট পাব, বা এনেকৈ বুলি পেলাই ফোন আহে। সেইবিলাক কেতিয়াও নকৰিব। এই OTPটো সিহঁতে খুজিলে দি নিদিব। ছেকেণ্ডলি আৰু এটা কথা, যেতিয়া আপোনাৰ মোবাইলটো কোনোবা এজনক দিব, প্ৰথম মানুহজনক চাই ল'ব যে মানুহজন ভাল নে বেয়া। আপোনাৰ লগৰ এটাক দিবলৈ প্ৰথম আপুনি মোবাইলটো 10 বাৰ ভাবি ল'ব যে মোবাইলটো দিব লাগিব নে নাই। কাৰণ আপোনাৰ লগৰটো কি কেনেকুৱা হয়, আপুনিতো নাজানে ভালদৰে। সেইকাৰণে মোবাইলবিলাক যাকে তাকে নিদিব, নহ'লে পিছত আপোনাৰ মোবাইলত যিমানখিনি ডাটা আছে সেইবিলাক লিক হৈ যাব পাৰে। আজিৰ ভিডিঅ'টো ইমানটোৱেই। আৰু যদি ইয়াৰ বিষয়ে ইয়াতকৈ আৰু অভাৰলি জানিব বিচাৰে বা বেছিকৈ জানিব বিচাৰে, মোক কমেণ্ট কৰিব। মই আপোনালোকক আৰু বেছিকৈ আপোনালোকক জনাই দিব পাৰিম। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। থেংক ইউ ছ' মাছ।